পৰা আনিছে? মই জয়ৰামৰ দোকানৰ পৰা আনিছিলো আকৌ। আটাখিনি ইমান বেয়া। কি বেয়া? বেয়া আকৌ। মইতো চাই আনিছিলো, বগা আটা আনিছিলো। আপুনি আৰু দোকান বিচাৰি নাপালে? মই তাৰ পৰা বাকী খাওঁ কাৰণেহে মই তাৰ পৰা আনো। সব খালি জয়ৰামৰ দোকানে জয়ৰামৰ দোকানে। তুমি আটাখিনি থৈ দিয়া, মই তাৰ দোকানৰ পৰা ডিঙিত ধৰি টানি আনিম। কি আটাখিনি লৈ যাব লাগিব আৰু মোক আটা দি থৈ যাব লাগিব। তুমি আটাখিনি থৈ দিয়া, যোৱা। নহ'লে তুমি বহা, মই এতিয়া লৈ আহি আছো। এতিয়া আনিমগে তাক মই। সি মোক চিনি পোৱা নাই। মই গৈ আছো, তুমি বহা। যাওক যাওক। দোকান খুলিবলৈ আহিছ, মানুহক ঠগি ঠগি খাবলৈ আহিছ, তেজ খাইছ মানুহৰ। মোক আটা ঘূৰাই দিবহি লাগিব তই। ৰ বেটা, দোকান খুলিবলৈ আহিছে, মানুহৰ তেজ খাইছে। জয়ৰামৰ লগত লাগিছে নেকি বাৰু? অলপ পিনাই থোৱা ৰ। দোকান বন্ধ হৈ গ'ল। কি হ'ল? আৰে কি হ'ল? আৰে আটা দিছে জয়ৰামে, বুজিছনে? কি বেয়া আটা দিছে। এতিয়া আইমণিয়ে মোক বাৰে বাৰে কৈ আছে যে আটাবিলাক ভাল নহয় বোলে। ই মোক আটা ঘূৰাই দিব লাগিব ঘৰত নি পেলাই। ই মোক চিনি পোৱা নাই। এনেকুৱা বদমাচি কিয় কৰিব লাগে বাৰু? মইতো বাকী নাখাওঁ তাৰ তাৰপৰা। এৰিব তাক, আপুনি লগত যাওক। নগদ ধন দি খাওঁ। এনেকুৱা বেয়া বস্তু কিয় বেচিব কি? হয়তো আপুনি এটা কাম কৰক, আপুনি তালৈ যাওক। যদি সি কিবা উল্টা পুল্টা কৰে আপুনি মোলৈ কল কৰিব। যাওক। ঠিক আছে, মই গৈ আছো, আপুনি কল কৰিব। ঠিক আছে। আটা দিছে, দোকান খুলিবলৈ আহিছ, মানুহৰ তেজ খাইছ। খং নকৰিবি। জয়ৰামৰ পৰা আটা আনিলো, বুজিছ? একদম বেয়া আটা দিলে নহয়। এইবোৰ আটা বেচে মানুহক, হয় নেকি? ই চব বেয়া বস্তু দিয়ে। মই আজি ইয়াক মই দোকানৰ পৰা চুচুৰাই আনিম। তই যা, মই দেখাই যাব তাক। আটা দিছ। দোকান কিয় বন্ধ কৰিছ? আরে দোকান বন্ধ নকরিম কি করিম আর তই কি আটা দিছিলি মোক? ভাল আটা দিছো নম্বরত 1 কেনেকে ভাল আটা হলো? মোৰ আইমণিয়ে দেখোন কৈছে একদম থাৰ্ড ক্লাছ আটা দিছ তই। হবাই না রে। আরে কি কথা কও তই? কি কথা নকম মই? তই দোকান খোল। কিয় দোকান খুলিম? এবার দোকানের শাটার বন্ধ হলে এই জয়রামৰ দোকানের শাটার আৰু কেতিয়া নুঠে। যেতিয়া জয়রামে বিচাৰিব তেতিয়াহে উঠিব বাপ পাকে। কি কলি তই? তই দোকান খুলিব লাগিব। তই মোক চিনি পোৱা নাই। মই নুঠা বুলি কৈছো, নুঠাও আৰু। কিয় নুঠাবি? মোৰ তই আটা ঘূৰাই দিব লাগিব। ইমান ভাল আটা দিয়াৰ পিছত যেতিয়া ঘূৰাই দিব লাগে, মই কি তহঁতৰ ঘৰত নি পেলাই আটা দি থৈছিলো নেকি? মোক কি হোম ডেলিভাৰী আটা বেচা মানুহ পাইছ নেকি তই? তই হোম ডেলিভাৰী দিব নোৱাৰিব পাৰ। মোক তই আটা ঘূৰাই দিবগে লাগিব তই। মই নিদিও। হেলিকপ্টাৰৰ পাইলট আহিলে এই শাটাৰ আৰু নোখোলে। তই কি কথা কবলৈ আহিছ? ঠিকে কৈছো মই। আৰে আইমণিয়ে মোক কৈছে বেয়া আটা দিছ। আকৌ সেই বেয়া আটাই কৈ আছ তই? ইমান ভাল আটা মই দি আছো। এই দোকানত ডেইলি 2-3 বস্তাকে মোৰ আটা একেবাৰে হৰহৰাই গৈ থাকে। মই কি বেয়া আটা দিলে ইমান আটা মই কেনেকে বিক্ৰী কৰিম? তেতিয়াহ'লে মোৰ আইমণিয়ে কেনেকে কব? তই কিবা গৰমত খাই পেলাইছে নেকি? গুটি চুটি চাগৈ ঘৰত যা। তই কি মোক বুজি পোৱা নাই? মোৰ আইমণিক তই চিনি নাপাৱ? তাই কি ধুনীয়া আটা বনাই। তই মুঠতে মোৰ আটা খিনি চাই আগৈ বল। তেতিয়াহ'লে যদি দোকান নোখোলা মোৰ আটা চাই আগৈ বল। মই যাব পাৰো, কিন্তু এটা চৰ্ত আছে মোৰ। কি চৰ্ত? তোৰ ঘৰত যে যাম আৰু আহিম, খালি খবৰটোহে ল'ব যাম আৰু খবৰটো লৈ গুচি আহিম। আটা কিন্তু মই চেঞ্জ কৰি দিব নোৱাৰো। আৰু এটা কথা, ঘৰত যোৱাৰ পিছত কিন্তু মোক এটা ORSL ফুল লাগিব। ORSL খাই মোৰ আটাই বেয়া কৰি দিছ তই। তই ORSL খাও? যিয়ে টিকা ফটা গৰম দিছে, ইমান গৰমত আৰু ORSL নহ'লে আৰু মই কেনেকে চলিম? ঠিক আছে, খাবি যা। নেমু পানীকে খাবি যা। এতিয়া মোৰ খালি আটা খিনি মোক ঘূৰাই দে। নেমু পানী খালেতো মোৰ গোটেই চেটাপে হৈ যাব। যি হয় হ'ব। নাকাটিবি। বল।
লাগে বুজিছ বেয়া বস্তু বেছি ভাল বস্তুহে বিক্ৰী কৰি থাকো তোৰ ঘৰত ভাল বস্তু গলে বেয়া হৈ যায় কিবা হয় নেকি তই দেখে বল ঐ বলো ঐ তইও আছোন এইফালে তই বস্তুটো চাই বল বল আছোন হয় আইমণি হা সেইটো মই লৈ আহিছো কি ক কচোন কথাটো কি হ'ল তই আটা ইমান বেয়া আটা কিয় দিছিলি মই বেয়া এটা বিক্ৰী নকৰোৱে কচোন কথা এটা যিটো আটা তোক দিয়া হৈছিলে সেই আটাটোৰ ৰংটো কেনেকুৱা আছিলে বগা আকৌ আয়া আটাটো বগাই থাকে তাৰপিছত কচোন এইটোতকে বালি চেলি আছিল নেকি নাই একো নাই এতিয়া আয়া এই বালিও নাই এই কিবা জাবৰাও আছিল নেকি নাই আয়া এই জাবৰাও যেতিয়া নাই এই বালিও নাই আটা ক্লিয়াৰ বগা মই বেয়া আটাটো দিলো কেনেকে বেয়া দিছ আকৌ তই এটা লুইতেও একে কথা কৈ থাকে এফালে আকৌ বাজয়ে একে কথা কৈ থাকে মই হেনো বেয়া এটাই দি থাকো শুনি ল যদি বেয়া এটা নহয় মোৰ আইমণিয়ে কেতিয়াও এইটো কথা নকয় যে বেয়া এটা বুলি কি কথা ক'বলৈ আহিছ কোনো মানুহে কমপ্লেইন নিদিয়ে তোৰ ঘৰত যিকোনো বস্তু আনিলে কমপ্লেইন হৈ যায় এই কথাটো কি বেয়া এটা আকৌ তই মোক ভাল এটা আনি দিব লাগিব তই কচোন আটাটো কেনেকে বেয়া হ'ল মই ৰুটি বনায়ে আছো গোটেই ৰুটিখিনি আকৌ পুৰি গ'ল বেয়া এটা কাৰণেহে পুৰি গ'ল